Welcome back to my YouTube channel. More YouTube channel आपको সকলকে স্বাগতম জনাইছো। So guys, আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছো আৰু guys, এতিয়া আমি যাব লৈছো আমাৰ নামঘৰলৈ কাৰণ আজি আমাৰ নামঘৰত গুৰুজয়ন্তী পাতিছে আৰু গুৰুজয়ন্তী পাতিছে সেইকাৰণে যাব লৈছো। মায়ে ধুনীয়াকৈ মোক চাদৰ মেখেলা পিন্ধাই দিলে আৰু এতিয়া মই গামোচা লৈ ল'লোঁ। তাৰপিছতে এতিয়া যাম আৰু চিত্ৰাংক প্ৰতিযোগিতাও আছে আমাৰ এতিয়া 10টাৰ পৰা এতিয়া 10টা বাজিলে এতিয়া যাবলৈ ওলাইছোঁ আৰু ৰাতিলৈ ভাওনাও আছে। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো শেষলৈকে তেনেহ'লে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' গাইজ এয়া মায়ে মোক ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধাই দিলে আৰু এইটো বেগ ইয়াতে পানী বটল জ্যামিতি পেঞ্চিল চেঞ্চিল লৈ লৈছোঁ। এতিয়া আমি যাম ব'লক। এয়া 10টা বাজিলে দেখিছে আপোনালোকে। চ' গাইজ এতিয়া আমি গৈ আছোঁ আৰু চক বহুত ৰ'দ দিছে। এয়া আমাৰ মা গৈ আছে এইফালে চাই দিয়া। এয়া দেখিছে আমাৰ নামঘৰ ভাগৰ প্ৰথম ভাগ তোৰণ। এয়া আমি পাই গ'লোহি। এতিয়া ব'লক আমি যাওঁ। এয়া চ' গাইজ এয়া এতিয়া আমি যাম ব'লক। এয়া চ' গাইজ So guys, এয়া আমাৰ নামঘৰৰ দ্বিতীয় ভাগ পূৰণ হয়। ইয়াত দেখিছে আপোনালোকে। যাওঁ। So guys, এয়া আমাৰ নামঘৰ ভাগ দেখিছে আপোনালোকে আৰু এয়া দেখিছে ফুলনি বাগিচা। কিমান ধুনীয়া ধুনীয়া ফুল আছে। চ' গাইজ এতিয়া মই ভৰিটো ধুই ল'লোঁ। দেখিছে আপোনালোকে। এয়া তামোল গছ। এয়া আমাৰ নামঘৰৰ সন্মুখ ভাগ। চ' গাইজ এতিয়া আপোনালোকক বহুত দেৰি মই লগ পাইছোঁ আৰু এতিয়া আমি নামঘৰৰ ভিতৰত আছোঁ আৰু গাইজ এয়া প্ৰসাদ আৰু এতিয়া আমি খাই লওঁ তেনেহ'লে তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। এয়া দেখিছে এয়া সকলোৱে প্ৰসাদ খাই আছে আৰু এতিয়া মই খাম আৰু ইফালে মাহঁতো খাই আছে। দিয়ক গাইজ এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ। আমি এতিয়া প্ৰসাদ চসাদ খাই আহিলোঁ আৰু এয়া আমাৰ নামঘৰ ভাগৰ পুখুৰী। দেখিছে আপোনালোকে কিমান ধুনীয়া। এয়া চব মানুহ এতিয়া ভাত খাবলৈ গৈ আছে। চব নতুনকৈ এনেকৈ বনাইছে আৰু ইয়াত মাছ কাছ চব আছে। এয়া দেখিছে আপোনালোকে শিল দিছে কিমান ধুনীয়া লাগিছে আৰু এইটো এটা পুখুৰী আমাৰ। এতিয়া আমি তাৰ ভাত খাবলৈ যাব লাগিব। এতিয়া গৈ আছোঁ ব'লক। আপোনালোকে আৰু এতিয়া আমি যামগৈ ঘৰলৈ। চ' গাইজ এতিয়া আমি নামঘৰৰ পৰা আহিলোঁ আপোনালোকক দেখুৱাবলৈহে নহ'লে আৰু গাইজ বহুত মানুহ হৈছিলে সেইকাৰণে আপোনালোকক বিশেষ দেখুওৱা নহ'লে
আৰু গাইছ আজি যিহেতু মই চিত্ৰাকৰণ আৰু ৰচনা দিছিলোঁ মই আজি ৰচনাত এয়া দেখিছে আপোনালোকে প্ৰমাণ পত্ৰ আৰু এখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন কিতাপ পালোঁ এয়া দেখিছে এইখন হৈছে প্ৰমাণ পত্ৰ আৰু এইখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন কিতাপ এয়া দেখিছে আপোনালোকে ৰচনাত পাইছোঁ গাইছ এতিয়া মই কাপোৰ চাপোৰ খুলিব লাগিব তাৰপিছত আপোনালোকক লগ পাই মই কাপোৰ চাপোৰ খুলিলোঁ আৰু গাইজ লাইনটো এতিয়া গুচি গৈছে আৰু এইখিনি ভিডিঅ'টো সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকল মোৰ চেনেলত নতুন দেখা থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আজিলৈ বাই বাই